এলবাৰ্ট আইনষ্টাইন এনেকুৱা এজন ব্যক্তি যিজনক পৃথিৱীৰ সকলোতকৈ বুদ্ধিমান ব্যক্তি বুলি কোৱা হয়। গতিকে আজি আমি এই বুদ্ধিমান ব্যক্তিজনৰ বিষয়ে কিছুমান নজনা কথা এই ভিডিঅ'টোত কথা পাতিম। সো ভিডিঅ'টো শেষলৈকে চাব। নম্বৰ 1, যিটো বছৰত বিখ্যাত সাইণ্টিষ্ট গেলিলিও গেলিলিৰ মৃত্যু হৈছিল সেইটো বছৰতে ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল। আকৌ যিটো বছৰত বিখ্যাত সাইণ্টিষ্ট জেমছ মেক্সৱেলৰ মৃত্যু হৈছিল আৰু সেইটো বছৰতে এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল। নম্বৰ 2, আইনষ্টাইনৰ এই ফটোখন আপুনি নিশ্চয় দেখিছে। এই ফটোখন কিছুদিনৰ আগতে বিক্ৰী হৈছিল। এই ফটোখন 80 লাখ টকাত বিক্ৰী হৈছিল আৰু এই ফটোখনত এলবাৰ্ট আইনষ্টাইনৰ নিজৰ চহীও আছে। এই ফটোখন প্ৰিন্সটন ইউনিভাৰ্চিটিত 14 মাৰ্চ 1951 চনত আইনষ্টাইনৰ 72 বছৰ বয়সৰ জন্মদিনত মৰা হৈছিল। যেতিয়া ফটোগ্ৰাফাৰবোৰে আইনষ্টাইনক হাঁহিবলৈ কৈ আছিল, কিন্তু আইনষ্টাইনে বহুতো ফটোগ্ৰাফাৰৰ কাৰণে হাঁহিও দিছিল। গতিকে এইবাৰ তেওঁ হহাৰ বদলি জিভাখনে বাহিৰলৈ উলিয়াই দিছিল। নম্বৰ 3, এজন বুদ্ধিমান মহান সাইণ্টিষ্ট হোৱাৰ পিছতো আইনষ্টাইনৰ পাহৰা শক্তি বহুত বেছি আছিল। আইনষ্টাইনে নাম, তাৰিখ, টেলিফোন নম্বৰ এইবোৰ সহজতে পাহৰি থাকে। আনকি তেওঁৰ নিজৰ নাম্বাৰটো পাহৰি থাকে। এদিন আইনষ্টাইনৰ লগৰ এজন ব্যক্তিয়ে তেওঁক ফোন নাম্বাৰটো সুধিছিল আৰু তেতিয়াই আইনষ্টাইনে তেওঁৰ নাম্বাৰটো ডায়েৰীত বিচাৰি ফুৰিছিল আৰু লগৰজনে আচৰিত হৈ ক'লে যে আপোনাৰ নিজৰ নাম্বাৰটো মনত নাই নেকি? আৰু তেতিয়া আইনষ্টাইনে ক'লে যে এনেকুৱা বস্তু এটা কিয় মনত ৰাখিম যিটো কিতাপত বিচাৰিলেই পাই যায়। নম্বৰ 4, এদিন আইনষ্টাইনে ট্ৰেইনত ক'ৰবাত গৈ আছিল। ট্ৰেইনৰ টিটিয়ে ট্ৰেইনৰ টিকেট বিচাৰি প্ৰতিটো পেছেঞ্জাৰৰ ওচৰত গৈছিল আৰু অলপ পিছতে আইনষ্টাইনকো ট্ৰেইনৰ টিকেটটো বিচাৰিছিল আৰু আইনষ্টাইনে তেওঁৰ টিকেটটো নিজৰ জেপত বিচাৰিবলৈ ল'লে আৰু জেপত টিকেটটো নাপাই তেওঁ বহা ঠাইৰ ওচৰে পাজৰে বিচাৰিবলৈ ল'লে আৰু টিটিজনে তেওঁক চিনি পাই ক'লে যে যদি আপোনাৰ টিকেটটো হেৰাই গ'ল তেনেহ'লে একো নাই, মোৰ বিশ্বাস আছে যে আপুনি নিশ্চয় টিকেটটো লৈছিল। আৰু এইটোকে কৈ টিটিজনে বেলেগ পেছেঞ্জাৰৰ ওচৰত গুচি গৈছিল আৰু আকৌ টিটিজনে দেখিলে যে আইনষ্টাইনে টিকেটটো বিচাৰিয়ে আছে। আকৌ আইনষ্টাইনক ক'লে যে আপুনি টিকেটটো নিদিলেও হ'ব আৰু তেতিয়া আইনষ্টাইনে ক'লে যে ঠিক আছে, টিকেটটো আপোনাক নেদেখালেও হ'ব, কিন্তু টিকেটটো নাপালে মই কেনেকৈ জানিম যে মই এতিয়া কোন ঠাইত যাবলৈ লৈছোঁ। নম্বৰ 5, ইমান ডাঙৰ সাইণ্টিষ্ট হোৱাৰ পিছতো তেওঁ গাড়ী চলাব নাজানিছিল আৰু সাগৰত জাহাজত গৈ তেওঁ বহুত ভাল পাইছিল, কিন্তু সাঁতুৰিবও নাজানিছিল। নম্বৰ 6, সৰুতে আইনষ্টাইনক গেধা ল'ৰা বুলি ভাবিছিল আৰু টিচাৰে এই বুলিও কৈছিল যে এই ল'ৰাটোৱে লাইফত একো কৰিব নোৱাৰে, কিন্তু এতিয়াৰ আইনষ্টাইন এজন মহান বিখ্যাত সাইণ্টিষ্ট। নম্বৰ 7, 1952 চনত আইনষ্টাইনক ইজৰাইলৰ ৰাষ্ট্ৰপতি বনিবলৈ অফাৰ আহিছিল আৰু তেতিয়া আইনষ্টাইনে ক'লে যে তেওঁক পলিটিক্সৰ কাৰণে ভগৱানে বনোৱা নাই, তেওঁ মাত্ৰ বনিছে ছায়েন্সৰ কাৰণেহে। নম্বৰ 8, আমাৰ সকলোৰে চাগে ফেভাৰিট সাইণ্টিষ্ট অকল আইনষ্টাইনে নহয় জানো? কিন্তু আপুনি জানেনে যে আইনষ্টাইনৰ ফেভাৰিট সাইণ্টিষ্ট কোন হয়? আইনষ্টাইনৰ ফেভাৰিট সাইণ্টিষ্ট হ'ল গেলিলিও গেলিলি। নম্বৰ 9, আইনষ্টাইনে পৰমাণু বোমৰ আৱিষ্কাৰ কৰা নাছিল, কিন্তু এইটো বনোৱাৰ কাৰণে আইনষ্টাইনৰ সূত্ৰবোৰেই প্ৰধান আছিল আৰু পিছত তেওঁ এইটো ভাবি বহুত দুখী হৈছিল যে তেওঁ দিয়া সূত্ৰবোৰে বহুত মানুহক মৃত্যুৰ মুখত পেলাব পাৰে। নম্বৰ 10, আইনষ্টাইনে মৃত্যুৰ আগমুহূৰ্তত কেইটামান কথা কৈছিল যিবোৰ জাৰ্মান ভাষাত আছিল, কিন্তু আইনষ্টাইনৰ লগত থকা ব্যক্তিজনে জাৰ্মান ভাষা বুজি নাপাইছিল। গতিকে তেওঁৰ সেই অন্তিম কথাকেইটা সদায় ৰহস্য হৈ থাকিল।
গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা জানিব পাৰিলে তেনেহ'লে এনেকুৱা ভিডিঅ' সদায় পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা ঘণ্টা আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।